নমস্কাৰ নমস্কাৰ শুনচোন তোৰ নুকজি মই কালি হোমৱৰ্ক কৰি আনি দিছিলো তহঁতে চবে কৰি আনিছা না নাই হা কি কৈছে তহঁতে কিয় হোমৱৰ্ক কৰি আনা নাই হা আৰু যি তহঁতে এনেকে আশালৈকে কৈছে তহঁতে ক'বা কাৰণে এনেকে লাজ লগা নাই হা চালা কি হ'ব তহঁতে মাষ্টাৰৰ কথা নুশুনহে তহঁতে চালা এটাও হোমৱৰ্ক কৰি নানাকৈ থাকিলি না আৰু যি হ'ল বাদে তই শুনচোন বাৰু ছাৰ কওক মই যি তোক এতিয়ালৈকে যি পঢ়াইছো মই তোক সুধিলে তই ক'ব পাৰিবি না ছাৰ কিয় নোৱাৰিম আপুনি সোধকচোন আপুনি যি সোধে মই তাকে কৈ দিম ছাৰ হ'ব ইমানকে কথা দেখুৱাব নালাগে দেচোন বাৰু মই তোক এটা কথা সোধো তই পাৰা নানৰা চাও তে কৈছোন তে একে কিমান ছাৰ একে ছাৰ একৰ লগত এক যোগ দিলি 22 ছাৰ একে 22 सात बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो কি কৈছে তই মৰাণ নহয় হা একে 22 হা কি হব একে 2 অতদিনৰ পৰা মই তোক গলো নেকি হা তেতিয়াৰ পৰা এনাই বেছি তই লেভেল দিছিলি ছাৰ আপোনাৰ কথাটো হয় কিন্তু ছাৰ মোৰোতো কথাটো হয় কেন হ'ব একৰ লগত এক যোগ দিলে 22 হ'ব ছাৰ হৈছে তই কিমান পাতা বাৰু দেখা গৈছি দেচোন দে আৰু এইটো কৈ এবাৰ সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে না পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে কৈছোন ছাৰ আপোনাৰ লগতো কি হ'ব আপুনি প্ৰশ্ন সুধিব জাগা বিচাৰি নাপলাক হা মই কিবা চাবা গৈছো নেকি যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে না সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে না আপুনি চাবা গৈছে এতিয়া আপুনি সুধিব লাগে এইটো যে আমি স্কুলত আহোঁতে বাইক লৈ আহোঁ না খোজকাঢ়ি আহোঁ না চাইকেল লৈ আহোঁ বান্দাৰ মই তোক যোনটোৱে সোধো সোনটোৱে সোধো তই উল্টা কয় হা মাষ্টাৰ তই না মই হা ছাৰ আপুনি কি কথা কয় আপুনি এনেকে নকব ছাৰ আপুনি নাজনে নেকি মাষ্টাৰ আমি নে আপুনি ছাৰ যদি আপুনি মাষ্টাৰ গুনি তাকেই চিনি নাপায় তেতিয়াহ'লে আপুনি আমাক কেনেকে পঢ়াব ছাৰ ভগৱান এনলত থাকিলে মই এতিয়া মৰিব লাগব হা পাদে তোক মায়ে জন্ম কেনেকে দিছিলে হা ছাৰ মায়ে মোক জন্ম কেনেকে দিছিল মইতো এতিয়ালৈকে মাইক ছাৰ সোধা নাই আজি ঘৰত যাই পেলাই সুধি পেলাই কালি আপোনাক জনাম দিয়ক ছাৰ মই মৰিলো দে